ৰূপালী মানসৰ কেবিনলৈ আহিল আৰু তাই ক'লে যে ছাৰ মই সকলো কাম শেষ কৰিলোঁ আৰু এতিয়া মই ঘৰলৈ যাওঁ। মানসে ৰূপালীৰ কথাত কোনো উত্তৰ নিদিলে আৰু 1 মিনিটৰ বাবে সি গভীৰ চিন্তাত সোমাই পৰিল। সি প্ৰথমে ঘড়ীটোলৈ চালে 8 বাজিছিল। সেইবাবে সি ভাবিলে ঘৰত মোৰ বাবে শিখাই বাট চাই আছে, কিন্তু এতিয়া ৰূপালীক ৰখোৱাটো অত্যন্ত প্ৰয়োজনীয়। যদি এতিয়া গুচি যায় তেতিয়াহ'লে বহুখিনি আধৰুৱা হৈ ৰ'ব। এই সকলোবোৰ চিন্তাৰ মাজতে মানসৰ বাবে ৰূপালীৰ মাত আহিল, ছাৰ আপুনি কি চিন্তা কৰি আছে? নিজৰ চিন্তাৰ দ্বাৰা পৰা বাহিৰলৈ আহি মানসে ক'লে, তুমি এতিয়াই ঘৰলৈ যাব নোৱাৰিবা। যি কামত তুমি কষ্ট কৰি আছা সেই কামৰ সকলো বিৱৰণ মোক এতিয়াই দিয়া, কাৰণ সেই বিষয়ৰ ওপৰত এতিয়াও বহু কাম বাকীয়ে আছে। আমি আজিয়ে এই সকলো কাম শেষ কৰিব লাগিব। ৰূপালীয়ে মানসৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু মনে মনে তাতে ৰৈ থাকিল। মানসে ক'লে, তোমাৰ ঘৰত কোনো স্বামীয়ে বাট চাই নাই ৰোৱা ন? তেতিয়াহ'লে ইমান কিয় চিন্তা কৰিছা? বহা। ৰূপালীয়েও মানসৰ কথাত হাঁহি মাৰিলে আৰু ক'লে, ছাৰ নিশা বহু পলমলৈকে আপোনাৰ লগত কাম কৰি থাকিব পাৰোঁ বাবেই এতিয়ালৈকে মোৰ বিয়াখন নাই হোৱা। আৰু এয়া কৈয়ে তাই খিলখিলাই উঠিল আৰু মানসেও তাইৰ লগত হাঁহি পৰিল। কিছু সময় দুয়ো কামত ব্যস্ত হৈ পৰিল। ৰূপালীয়েও মানসৰ লগত তাৰ কেবিনতে বহি কাম কৰি আছিল। তাৰ মাজতে মানসৰ ফোনটো বাজি উঠিল। শিখাৰ ফোন। ৰূপালী তুমি মনে মনে থাকিবা। এয়া কৈয়ে মানসে শিখাৰ ফোনটো ৰিচিভ কৰিলে আৰু শিখাই কিছু কোৱাৰ আগতে মানসে কৈ উঠিল, শিখা মিটিঙত আছোঁ, মই ঘৰলৈ অহাত পলম হ'ব। তুমি খাই বৈ শুই যাবা আৰু মোলৈ বাট চাই নৰবা। আৰু ফোনটো ৰাখি দিলে। ৰূপালীয়ে মনে মনে ভাবিবলৈ ধৰিলে, কিয় জানো ছাৰে নিজৰ পত্নীক মিছা মাতিলে আৰু মোক কিয় এনেদৰে মৌন হৈ থাকিবলৈ ক'লে। তেওঁ সঁচাটো ক'ব বিচৰা নাই যে তেওঁ মোৰ লগত অকলে আছে বুলি, কিন্তু আনফালৰ পৰা মানসে শুদ্ধটো ক'লে। মিটিঙৰ কথা নোকোৱা হ'লে তাইক খং কৰিলে হয় আৰু ক'লে হয় ঘৰলৈ সোনকালে আহা বুলি, কিন্তু তাইক কেনেদৰে বুজালো হয় আজি এই কাম আমাৰ বাবে কিমান প্ৰয়োজনীয় সিও তাইৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলে। মানসে নিজৰ এই চিন্তাক ৰখাই ঘড়ীটোলৈ চালে। তেতিয়া নিশা 9:30 বাজিছিল। সেইবাবে সি কঠিন সুৰেৰে ক'লে, ৰূপালী এতিয়া বহুত পলম হৈ গ'ল, তুমি এতিয়া ঘৰলৈ যোৱা, বাকী থকা কাম মই কৰি ল'ম। এয়া শুনি ৰূপালী জাঙুৰ খাই উঠিল। তাই তৎক্ষণাত উঠি মানসৰ চকীৰ কাষ পালেগৈ আৰু মানসৰ একেবাৰে ওচৰলৈ গৈ ক'লে, ছাৰ সমস্যা কি? মই আপোনাৰ ইমান কাষলৈ অহাত আপুনি নিজকে নিজে ইমান বাধা কিয় দিছে? মই জানো আপুনিও মোক পচন্দ কৰে। এতিয়া মানসৰো নিজকে ধৰি ৰখাটো কঠিন হৈ পৰিছিল। এটি ক্ষণৰ বাবে তাৰ মনেও কৈছিলে যে সি ৰূপালীক কাষলৈ গুচি যায়, কিন্তু যেনে তেনে সি নিজকে বাধা দিলে আৰু ৰূপালীক নিজৰ পৰা আঁতৰাই আৰু বহু মৰমেৰে তাইক ক'লে যে ৰূপালী মই বিবাহিত হয়, এনেদৰে মই মোৰ পত্নীক মিছা মাতিব নোৱাৰোঁ। তোমাক ক'ম যে তুমি এতিয়া ছোৱালী হয়, সেইবাবে এনেদৰে নিজৰ জীৱন ধ্বংস নকৰিবা। এনেদৰে মানসে ৰূপালীক আঁতৰাই দিয়াটো তাইৰ ভাল নালাগিল, কাৰণ এতিয়া ৰূপালীৰ অন্তৰত প্ৰেমৰ জুই জ্বলি উঠিছিল আৰু এতিয়া কেৱল তাই মানসৰ কাষলৈ যাব বিচাৰিছিল। ৰূপালীয়ে যোৱা 4 বছৰৰ পৰা মানসৰ অফিচত কৰ্মৰত আছিল আৰু তেতিয়াৰ পৰাই তাই মানসক পচন্দ কৰি আহিছিল, কিন্তু মানসে নিজৰ বান্ধৱী শিখাৰ লগত প্ৰেম বিবাহত বহিল। তেতিয়া ৰূপালীৰ অন্তৰ ভাঙি পৰিছিল, কিন্তু আজি যেতিয়া মানসৰ লগত এনে সুবিধা পাইছে সেই সুযোগক তাই নিজৰ হাতৰ পৰা যাব দিব বিচৰা নাছিল আৰু যেনে তেনে কৰি মানসৰ কাষলৈ যাব বিচাৰিছিল। ৰূপালীয়ে আগ পাছ নাচাই মানসক সাবটি ধৰিলেগৈ। মানস মই তোমাক বহুত ভাল পাওঁ। যোৱা 4 বছৰৰ পৰা মই তোমাৰ বাবে বলিয়া। তুমি আনক বিয়া কৰালা, কিন্তু মই তথাপিতো তোমাকেই ভাল পাওঁ। মোক এনেদৰে তোমাৰ পৰা দূৰ নকৰিবা। আমাৰ মাজৰ এই কথা কেতিয়াও অফিচৰ বাহিৰলৈ নাযায়। আজি নিশা নিজকে আৰু বাধা নিদিবা। ৰূপালী এনেদৰে মানসক সাবটি আছিল যে মানসেও তেতিয়া নিজৰ সকলো পাহৰি গৈছিল। সিও ৰূপালীক সাবটি ধৰিলে আৰু সকলো পাহৰি গ'ল। দুয়ো এতিয়া এজনে আনজনৰ ইমানেই ওচৰত আছিল যে এতিয়া দুয়োৰে এজনে আনজনৰ হৃদয়ৰ উঠা নমা উশাহৰ শব্দও শুনি পাইছিল। ৰূপালীৰ যেন স্বৰ্গহে প্ৰাপ্ত হ'ল, কাৰণ তাই আজি ইমান বছৰৰ প্ৰেমৰ দুবাহুত যি সোমাই আছিল, আনফালে মানসেও নিজৰ সকলো চিন্তা দ্বাৰা পাহৰি ৰূপালীক জোৰেৰে সাবটি ধৰি তাৰ মুখৰ পৰা ওলাল, মই তোমাক বহুত ভাল পাওঁ শিখা। এই নামটি শুনিয়ে মানসৰ চকু খোল খালে আৰু নিজকে সংযম কৰি ৰূপালীক নিজৰ পৰা দূৰলৈ ঠেলি পঠিয়ালে। তাইতো মানসৰ প্ৰেমত পাগলৰ দৰে হৈ পৰিল, কিন্তু মানসে নিজকে নিজে ভুল কাম কৰাৰ আগতে বাধা দিলে আৰু জোৰেৰে থিয় হৈ ৰূপালীৰ পৰা আঁতৰি গ'ল। মানসে ক'লে, মোক ক্ষমা কৰি দিবা,
মই তোমাক এনেদৰে সাৱটি ধৰাৰ বাবে নিজৰ এই দুৰ্বলতাৰ সময়ৰ বাবে মই গোটেই জীৱন লাজ পাই থাকিম তুমি ৰাতিটো অফিচত থাকিব পাৰা কিন্তু মই এতিয়াই নিজৰ ঘৰলৈ যাওঁ মই নিজৰ পত্নীক বহুত বেছিকৈ ভাল পাওঁ আৰু এনেদৰে তাইক বিশ্বাসক ভাঙিব নোৱাৰো মানসৰ এই কথা শুনি ৰূপালীৰ বহুত খং উঠিল আৰু তাই নিজৰ সকলো পাহৰি গ'ল তাই চিঞৰিবলৈ ধৰিলে মানস তুমি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰা মোৰ ইমান কাষলৈ আহি এতিয়া মোক এনেদৰে অকলে এৰি যাব পাৰা এনেনো কি নাই মোৰ ওপৰত মানসে বহুত শান্ত সুৰেৰে ক'লে তুমি বহুত ভাল ছোৱালী হয় তোমাৰ সকলো আছে কিন্তু যিদৰে তুমি মোক ভাল পোৱা তেনেদৰে ময়ো মোৰ পত্নীক ভাল পাওঁ মই তোমাৰ ভগৱানক সন্মান কৰিছো সেইবাবে কাইলৈ মই তোমাক মোৰ সেক্ৰেটাৰী পদৰ পৰা আঁতৰাই দিম আৰু অন্য পোষ্টত তোমাক কামত লগাই দিম যাতে তুমি মোক সদায় দেখা পায় তুমি অসহায় অনুভৱ নকৰা আৰু এয়া কৈয়ে মানস অফিচৰ পৰা ওলাই আহিল আৰু নিজৰ ঘৰলৈ বুলি ৰাওনা হ'ল গাড়ীত বহিয়ে মানসে কিছু সময়ৰ আগতে ঘটা ঘটনাটো চিন্তা কৰি ঘামত তিতি গ'ল কাৰণ সি লাজ পাইছিল যে সি কেনেকৈ কিছু সময়ৰ কাৰণে দুৰ্বল হৈ পৰিছিল আৰু আজি যদি সি নিজকে এনেদৰে বাধা দিব নোৱাৰিলে হয় তেতিয়াহ'লে জীৱনত নিজকে ক্ষমা কৰিব নোৱাৰিলে হয় আনফালে ভিতৰত ৰূপালীৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গ'ল তাইৰ মানসৰ ওপৰত বহুত বেছি খং উঠিছিল কাৰণ সি ৰূপালী আৰু তাইৰ মৰমক এনেদৰে অকলে এৰি থৈ আঁতৰি আহিলে তাই নিজকে নিজে মানসক একেবাৰে খপি দিছিল কিন্তু মানসে তাইক এনেদৰে অকলশৰীয়া কৰিলে এই চিন্তাৰ দ্বাৰাৰ মাজতে ৰূপালীয়ে এই কথাটো লাজ পাইছিল যে তাইৰ প্ৰেম তাইৰ মগজু পাইছিলগৈ আৰু তাই মানসৰ ওচৰত নিজৰ সন্মান হেৰুৱাই পেলাইছিল তাই বহুত কান্দিলে কিন্তু সেই নিশা ৰূপালীয়ে সিদ্ধান্ত ল'লে যে তাইও এতিয়া মানসৰ ওচৰৰ পৰা সদায় বাবে আঁতৰি যাব আৰু তাক পাহৰি যাব সেইবাবে তাই 5 দিনাই চাকৰি এৰি দিলে আৰু মনে মনে মানসে তাইৰ এই সিদ্ধান্তক স্বীকাৰ কৰি ল'লে দুয়োৱে এজনে আনজনক একোৱেই নকলে আৰু সদায় বাবে সেই নিশাৰ ঘটনা তাতে শেষ হৈ পৰিল